মই আজি হাহিলা ফালে ওলাই গৈছিলোঁ দাদাহঁতৰ লগত তো ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ'। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়। তেনেকৈ আগতে কোনো কেমেৰা আগত কথা কোৱাৰ কোনো এক্সপিৰিয়েঞ্চ নাইকিয়া। আপোনালোকে যাতে ভুল ভ্ৰান্তি হ'লে আপোনালোকে শুধৰাই দিব। তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কৈ দিব, মই সেইটো ভুল আৰু নকৰোঁ। ভিডিঅ'টো তেতিয়াহ'লে কণ্টিনিউ কৰোঁ, আপোনালোকে চাওক। এনেকৈ অলপ তাতে ভাল লাগে, পৰিৱেশটো বহুত ভাল লাগে। হাফ কোটটো দেউতাই আনিছিলে মোলৈ। দেউতাৰ কাৰ্বি আংলঙত ডিউটি কৰোঁতে আনিছিলে নেকি, আই থিংক পাহৰিছোঁ বাৰু। হ'ল দিন কেনেকুৱা লাগিছে ক'বচোন বাৰু। এই হাহিলা বিলৰ পৰা আমি এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। জাষ্ট পাইছোঁহি, আপোনালোকে ভিডিঅ'টো চাই থাকক, মই কণ্টিনিউ কৰিছোঁ। এয়া প্ৰহ্লাদে হাঁহ গুচাই আছিলে। আজি আমাৰ হাঁহ খোৱাৰ প্লেন আছিলে। হাঁহটো এনেকৈ পুৰি দিলে বোলে খাবলৈ ভাল লাগে, তো এনেকৈ পুৰি দিছিলে দাদাই। আৰু ভাইটিয়ে বেকগ্ৰাউণ্ডত কথা কৈ আছিলে এনেদৰে। আৰু ইফালে প্ৰহ্লাদ পুৰা পুৰি আছে হাঁহ। এইটো মাংসৰ বাবে কাটি আছে আৰু এইটো কি মাছৰ। এনেদৰে কাটি তাত কেৰাহীত ভাজি দিছিলে মায়ে। মই ক্লিপটো মোৰ তাত নাছিলে, সেইকাৰণে মই এইখিনিৰ পৰাই দেখিছিলোঁ। আৰু এইখিনি মাছৰ তৰকাৰীখিনি বনালে মায়ে। আপোনালোকক ফুল ৰেচিপিটো দিয়া নাই, মানে মই ক্লিপখিনি এনেকৈ মাছখিনি বনোৱা হোৱাৰ পিছত হাঁহৰ মাংসখিনি বনাবলৈ লৈছিলোঁ। এইখিনি হাঁহৰ মাংস প্ৰথমতে দাদাই কোমোৰাখিনি ভাজি লৈছিলে, জহা কোমোৰাখিনি তেলত ভাজি লৈছিলে। তাৰপাছত আলুখিনি হাঁহি দে এফালে চা। আলুখিনি ভজা হোৱাৰ পাছত সেইখিনি তেলতে আৰু অলপ তেল দি পেলাই মাংসখিনি ফ্ৰাই কৰিছিলে। এনেদৰে হাঁহৰ মাংসখিনি ফ্ৰাই কৰি থকা হৈছিলে। তাৰপিছত অলপ নিমখ দিছিলে। তাৰপিছত হালধি দিছিলে। এনেদৰে অলপ সময় ভাজি থাকিব লাগিব। তাৰপিছত মাংসখিনি ভাজি হোৱাৰ অকণমান ভাজি লৈ পেলাই দাদাই পিঁয়াজখিনি দি দিছে। একচুৱেলি ভিডিঅ'টোত বৌও কৈ দিছে, মানে মোবাইলটো বৌ তাতো আছিলে অলপ টাইম, বৌয়ে ক্লিপটো ৰাখি থৈ দিছে আৰু। এনেদৰে পিঁয়াজখিনি দি পেলাই মাংসখিনি অলপ টাইম ভাজি আছিলে।
এটা ৰেড চিলি পাউডাৰ আৰু জিৰা এনেকৈ দিছিলে। জিৰা গুড়া তাৰপাছত মাংসখিনি বহুত আধা ঘণ্টামান ভাজি থকা গৈছিলে। এনেদৰে ভাজি আদা নহৰু পেষ্টখিনি অলপ দি দিছিলে। এয়া কেঁচা জলকীয়া পেষ্টখিনি দি দিছে। এইটো জলকীয়া গুড়ি পেকেটটো তাতে দি দিছে। এনেদৰে ভাজি ভাজি জহা কোমোৰাখিনি ইয়াতে দি দিয়া গৈছিলে। আৰু কোমোৰাখিনি দি দিলে। ইলাচি আৰু চিকেন মছলা এনেকৈ ভাজি ভাজি ইয়াতে এটা লং ইলাচি আৰু ডালচেনি চিকেন মছলা মেৰিনেট এনেকৈ এটা পেষ্ট হৈ দিয়া গৈছিলে। আৰু এইফালে মাছ পৰি আছে। এইটো কালাৰটো দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। এনেও দাদাই মাংস বনালে ভালেই হয় বাৰু। তলাৰ পিছত এইটো মানে নমাই থোৱা যাব। মোৰ এই ইউটিউব চেনেল খোলাত মোৰ মা দাদা বৌ সকলোৱে সহায় কৰিছে আৰু মোৰ যিখিনি ক্ল'জ ফ্ৰেণ্ড আছে সিহঁতেও বহুত ছাপোৰ্ট কৰিছে আৰু আশা কৰোঁ আপোনালোকেও মোক বহুত ছাপোৰ্ট কৰিব, মৰম দিব আৰু মোৰ চেনেলটো কিন্তু সকলোৱে ছাবস্ক্ৰাইব কৰিব। এয়া মাংসখিনি হৈ গ'ল, মাংসখিনি ধুনীয়া হৈছিলে খাব। এইখন আজি আমাৰ ৰাতিৰ সাজৰ থালি। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন।